মই কেতিয়ানো আপোনাৰ নিচিনা হ'ম। ই হৈছে প্ৰণৱ। ইয়াৰ সলমান খানৰ দৰে এক্টৰ হোৱাৰ বৰ ইচ্ছা। এই খেচেৰাটোৱে ফোন কৰিলে আৰু। হেল্ল', ক'ত আছ বে? ঐ পুলৰ ওচৰতে বহি আছো। গৈ আছো মই। চৰি দেই। হ'ব। আৰু ই হৈছে ফুটু। ই এটা মহা ধুৰন্ধৰ। চুৰ কৰা মানুহক ঠগন দি পইচা সৰকোৱা, এইবোৰে ইয়াৰ কাম। ইহঁত দুয়োটা কেনেকেনো ইমান ভাল বন্ধু বনিল, আহকচোন ইহঁতৰ ফ্লেছ বেকটো চাওঁ। দাদা পৰিব চাব আকৌ। এই গছত উঠা অভ্যাস আছে মোৰ। দাদা আপোনাৰ একো নহয়, আপোনাক হস্পিটেল লৈ যাম। নালাগে অ' ভাইটি নালাগে, মোৰ অন্তিম সময় আহি গ'ল। মোৰ সেই ইচ্ছাটো পূৰণ কৰিব পাৰিবিনে? কওক আপোনাৰ সেই কিস্তাটো কি কওক। মই ইয়াৰ পৰা গৈ পেলাই বিহাৰী দোকানত কেপি এটা খাম বুলি ভাবিছিলো। এয়াহে ভাইটি, মোক যেনে তেনে কেপি অকণ আনি দিব পাৰিবি নে? আপোনাক এইটো অৱস্থাত এৰি মই কেনেকে যাম? কি হৈছে? দাদা গছৰ পৰা পৰিলে। বলক ধৰক হস্পিটাললৈ লৈ যাওঁ। নালাগে অ' ভাইটি নালাগে, মোৰ অন্তিম সময় আহি পৰিল। দাদা এই কিস্তাটো মই পূৰণ কৰিব নাই পৰা, মই কেনেকে এৰি যাম দাদাক? এই কিস্তাটোনো কি? দাদাই বোলে অলপ কেপি খায়। মোৰ ওচৰত আছে। লওক। ভাইটি দাদা এই ভাইটিটোৰ লগত দোস্তি পাতিবি আৰু দোস্তি কেতিয়াও নাভাঙবি। হ'ব দাদা। এয়াই আছিলে এওঁলোকৰ বন্ধুত্বৰ কাহিনী। আগলেনো কি? আজি ইমান দেৰি কৰিলি যে? কামত আছিলো। তই কি কাম কৰ মই চব জানো। মই যদি দাদাক কথা নিদিলো হয়, তোৰ লগত বন্ধুত্ব কেতিয়াবা ভাঙিলো হয়। সেইবিলাক বাদ দে, কেলে মাৰিছিলি সেইটো ক। তই আৰু কিমান এনেকে থাকিবি? আগলে কি কৰিম বুলি ভাবিছ? মোৰ কথাটো বাদ দেচোন, তই কি কৰিম বুলি ভাবিছ? তইতো জানই মই সলমান খানৰ নিচিনা এক্টৰ হ'ম বুলি ভাবিছো। এক্টৰ হলেতো মানুহক সহায় কৰিব লগা নহয়, তই কৰিছনে? একেবাৰে মানুহক সহায় কৰাত ওলাইছে। মই এক্টৰ হ'ম নেকি? তইহে এক্টৰ হবি। কথাটো হয় অৱশ্যে, কিন্তু সহায় কেনেকে কৰিম? সেইটো তোৰ ওপৰত কথা। মই যাওঁ দেই। কেনেকে সহায় কৰিম? কি ৰাস্তা দি আনিলি অ' বিৰাট, ইমান বোকা। হয় দে দাদা, ইমান বোকা হৈ গ'ল। সেইটো বুটু নহয় নে? ঐ বুটু যা তাক ধৰগে যা। বুটু ৰ। দাদাই মাতি আছে শুনা নাই? দাদা আপোনালোক, মই আপোনালোকক দেখাই নাই। ব'ল দাদা ওচৰত। তই পলাইছিলি, পইচা কেতিয়া দিবি তই? ৰ'বচোন দাদা, দিম নহয়, মই ক'ৰবাত পলাই নাযাওঁ নহয়। দাদা এই ছমাহমান ধৰি এইটোৱে ডাইলগ দি আছে। মোৰ পৰা গেলামালৰ দোকান খুলিম বুলি পইচা নিদি। দাদা এতিয়া ইয়াৰ গেলামাল দোকান কি ঘুমটিও নাই। বিৰাট, ইয়াৰ পইচা কিমান হৈছে তই কৈ দেচোন। দাদা ইয়াৰ হোতে মোলে 50,000 হ'ল। দাদা মই আপোনালোকক পইচা দিলোহেঁতেন, কিন্তু কি? দাদা মোৰ লগৰটো ককাই হস্পিটেলত ভৰ্তি হৈ আছে, তাক গোটেই মই 50,000 টকাটো দি দিলো। দাদা ইয়াৰ কথাত বিশ্বাস নকৰিব, ই আপোনাক চুনা লগাব। ককায়েকে ভাল পাইছে নে? দাদা হস্পিটেলৰ পৰা উলিয়াবলে আৰু 10,000 টকা লাগে। 10,000 টকা? বিৰাট, ইয়াক 10,000 টকা দি দে। দাদা ইয়াক নিদিব পইচা, ই চুনা লগাইছে। তোক দিবলৈ কৈছিলে মই। দি দে সোনকালে পইচা। ধন্যবাদ দাদা। তই এতিয়া যা, বেমাৰ ভাল হলে মোক খবৰ দিবি। হ'ব। দাদাই ঠগন এটা খালে, পাছত গম পাব। কিবা কৈছ তই? নাই কোৱা দাদা, বলক। কিনো সহায় কৰিম? সহায় কৰিবলৈ কোনোবা বিপদত পৰিব লাগিব। দাদা আপুনি কিবা বিপদত পৰিছে নেকি? ভাইটি বিপদটো বহুত আছে, তোমাক কিমান কম? দাদা মইতো আপোনাক সহায় কৰিব আহিছো, মোক চিনাকি যেন লাগিছে নে? ভাইটি এতিয়া তোমাৰ কেইখন চিনেমা আছে? দাদা বৰ্তমানলৈকেতো এখনো নাই, বনাম পাছত। এনে মোক ছমাহ খন লাগিছে নে? নাই লগা নহয় ভাইটি। লাগিবহে, ৰ'ব মই আপোনাক সহায় কৰিমহে। এনে আপুনি কি বিপদত পৰিছে?
অ ভাইটি তুমি মোক সহায় কৰিবা ৰখিবা মই 1 মিনিটত আহিছো ভাইটি ৰখিবা মই লিখি দিছো লোৱা ভাইটি দিয়ক দাদা ভাইটি আৰু মোৰ মনত ক'লে হোৱাটছআপত দি দিম তোমাৰ হোৱাটছআপ নম্বৰটো দিবাচোন পিছে হ'ব দাদা আপুনি কি দেশৰ বিৰোধে লিখিছে নেকি আৰু নাই লিখা ভাইটি হ'ব দাদা মই অলপ পাছত আহি আছো বাহ ভাইটি এতিয়া তোমাক সলমান খান লাগিছে পলুৱাই ঠিক আছে নহ'লে মাটি বাৰীহে বিকিব লাগিব ভাইটি আকৌ আহিবা দেই ঐ তই মানুহক সহায় কৰিছনে কিনো সহায় কৰিব যিহে খৰচ হয় ভাইটি তোমাৰ দাদাৰ বেমাৰ ভাল পাইছে নে দাদা আপোনাৰ ভুল হৈছে নেকি আপুনি ভবাজন মই নহয় মোৰ দাদাটো কেতিয়াবাই মৰিলে দাদা মই আপোনাক কৈছো নে ই আপোনাক চুনা লগালে বুলি কি ঐ তই বলা তোকো দিব নহবা তই মোকো চুৰ বনাই দিলি চুৰ বিদ্যা মহাবিদ্যা যদিহে নপৰা ধৰা পৰিলে কিন্তু গৰু পিতল খাবা যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ভিডিঅ' চাই ভাল পালে কমেণ্ট কৰিব আমাৰ ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলত যদি নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো